ঈশ্বৰৰ দাঁতবিলাকৰ বহুত শক্তি ঈশ্বৰে দান কৰিছে আৰু তেওঁবিলাকে পবিত্ৰ আত্মাৰ দ্বাৰাই চালিত হৈ পবিত্ৰ আত্মাই কথা কোৱাৰ দ্বাৰাই তেওঁবিলাকে সেই শক্তিৰে এই বাক্য লিখিছে আৰু এই বাক্য আমি যদি চাওঁ তেতিয়াহ'লে বাইবেলত স্পষ্ট লিখা আছে যে ইয়াত এটা নিশ্বাস ঈশ্বৰে দিছে মানে শক্তি প্ৰয়োগ কৰিছে ইয়াত যিমান বাইবেলৰ আমি যিবিলাক বাইবেল আনতে আছে ইয়াত যিমান বাক্যবিলাক আছে সাধাৰণ বাক্য নহয় যিবিলাকে বাইবেল পঢ়ে তেওঁবিলাকে বুজি পায় আৰু জানে যে আমাৰ খ্ৰীষ্টান জীৱনত আমি যিখন বাইবেল লৈছোঁ আমাৰ খ্ৰীষ্টীয় জীৱনত এটি আমাৰ হাতিয়াৰ আমাৰ যিটো ধৰ্মপুথি বাইবেল আৰু এই বাইবেলত আমি চাম 2 তিমথিয় 3 অধ্যায় আমি 16 পদত পঢ়ি আমি পাম গোটেই শাস্ত্ৰ ঈশ্বৰ নিশ্চাসী গোটেই শাস্ত্ৰ বুলি কৈছে মানে ইয়াত যিমানে বাক্যবিলাক আপোনালোকে পঢ়িছে ঈশ্বৰৰ বিষয়ে পঢ়িছে পবিত্ৰ আত্মাৰ বিষয়ে পঢ়িছে কোনোবা একটা জাতিৰ বিষয়ে পঢ়িছে কোনোবা একটা পৰিয়ালৰ বিষয়ে পঢ়িছে কোনো এজন ৰোগীৰ বিষয়ে পঢ়িছে কোনো একটা পগলাৰ বিষয়ে পঢ়িছে কোনো এজন পাগলীৰ বিষয়ে পঢ়িছে কোনোবা একটা ভূতে পোৱা মানুহৰ বিষয়ে পঢ়িছে আৰু সেই পঢ়াৰ যোগেদি আপুনি আৰু মই আশীৰ্বাদ পাইছো কিয় গোটেই শাস্ত্ৰখনে ঈশ্বৰ নিশ্চাস প্ৰেজ দ্য লৰ্ড আমি হাত চাপৰি মাৰি দিছো ধন্যবাদ প্ৰেজ দ্য লৰ্ড আৰু এইটো কাৰণে গোটেই শাস্ত্ৰখনে ঈশ্বৰ নিশ্চাসী বাক্য হয় নিশ্চাস মানে কি শক্তি প্ৰয়োগ কৰা ঈশ্বৰে ইয়াত শক্তি প্ৰয়োগ কৰি দিছে আৰু এইকাৰণে আমি যেতিয়া বাইবেলখন পঢ়ো তেতিয়া আমি শান্তনা পাওঁ বা আমি শান্তি পাওঁ বাইবেল পঢ়াৰ যোগেদি আমি কি পাওঁ আমি শান্তি পাওঁ আমি আশীৰ্বাদ পাওঁ আমি শান্তি পাওঁ আমি আনন্দ পাওঁ আৰু এইকাৰণে আমি যেতিয়া বেমাৰত থাকো আৰু সেই বেমাৰী অৱস্থাতে আমি যেতিয়া বাইবেলখন পঢ়ো তেতিয়া আমি বহুত শান্তি আমি পাওঁ কাৰণ ইয়াত বাইবেলত কৈছে গীতমালা 107 নম্বৰ 20 পদত কৈছে মই কৈ দিছো আপোনালোকে মন দিব তেওঁ নিজ বাক্য পঠাই সিহঁতক সুস্থ কৰে সিহঁত ৰোগীবিলাক গীতমালা 107 নম্বৰ 20 পদত কৈছে তাত কি কৈছে সিহঁত কোন সিহঁত বুলি ক'লে ৰোগীবিলাক যিবিলাকে ৰোগী আছে আজি আপুনি আৰু মই আমাৰ মাজত যিবিলাক ৰোগী আছো এই ৰোগীবিলাকৰ কাৰণে কোৱা হৈছে যে তেওঁ নিজ বাক্য পঠাই বাক্য পঠাইহে সুস্থ কৰে